নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোৱে স্বাগতম জনাইছোঁ। পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ আগত যিমান চেষ্টা চলালেও যদি পৰীক্ষাৰ দিনা ভাল প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে সমস্ত কষ্ট বিফলে যাব। সেয়ে আজি আমি পৰীক্ষাত বিদ্যাৰ্থীসকলে কেনেকৈ আনসাৰ শ্বীটত লিখিব তাৰ কেইটামান টিপছৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰতে জনা প্ৰশ্নকেইটাৰ উত্তৰ আগতীয়াকৈ কৰা। প্ৰশ্ন কাকতখন পোৱাৰ লগে লগে আটাইতকৈ প্ৰথম কামটোৱে হ'ল প্ৰশ্নটো চাই আপুনি সেইকেইটা কৰিব পাৰে নে নোৱাৰে তাৰ প্ৰতি কনফিডেন্স আনি লওক। এইটো নহয় যে সকলোবিলাক প্ৰশ্নৰ উত্তৰ একাদিক্ৰমেই কৰিব লাগিব। সেয়ে সেইবিলাক প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ কৰক যিবিলাক ঘৰত পঢ়ি অহাৰ দৰে মনত আছে। ২ নম্বৰতে প্ৰয়োজনতকৈ বেছি লিখিব নালাগে। পৰীক্ষাৰ দিয়া সময়ত এইটো মনত ৰাখিব লাগে যাতে প্ৰতিটো উত্তৰ লিখোঁতে প্ৰশ্নটো কিমান নম্বৰ ভিতৰত লিখিব দিছে তাক ধ্যান দিব লাগে। অযথা দীঘল পেৰেগ্ৰাফ বনাই লিখিব নালাগে। পইণ্ট ৱাইজ লিখিবলৈ যত্ন কৰিব লাগে। ৩ নম্বৰতে বিকল্পত দিয়া প্ৰশ্নবিলাকৰ প্ৰতি ধ্যান দিয়া। কিছুমান প্ৰশ্নত চইজত দিয়া থাকে, কিন্তু কিছুমান বিদ্যাৰ্থীয়ে খৰখেদাকৈ কৰিবলৈ যোৱাত টান কুৱেশ্যনটো বাছনি কৰি পায়। সেয়ে শান্ত মগজুৱে কোনটো উত্তৰ কৰিলে ভাল হ'ব তাক ধ্যান দিব লাগে। ৪ নম্বৰতে সকলো প্ৰশ্নৰ উত্তৰ কৰিব লাগে। আমি সকলোৱে জানো যে ব'ৰ্ড এক্সামত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। সেয়ে আপুনি সেই প্ৰশ্নবিলাকৰ উত্তৰ নিশ্চয় কৰক যিবিলাকৰ অকণমান হ'লেও জ্ঞান আছে, কিন্তু উত্তৰ কৰাৰ আগতে ধ্যান দি পঢ়িহে উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে। ৫ নম্বৰতে সময় অযথা খৰচ নকৰা। কিছুমান ছাত্ৰ ছাত্ৰীয়ে উত্তৰ বহীত ৰং বিৰঙৰ ধৰণে উত্তৰ কৰিব বিচাৰে, যেনে হেডিং নাইবা পইণ্টবিলাক বেলেগ বেলেগ ৰঙেৰে লিখে, কিন্তু এনে কৰিলে সময় অযথা খৰচ হয়। পৰীক্ষাত ক'লা বা নীলা কলম ব্যৱহাৰেই বেষ্ট। আৰু লগতে এটা কথা ধ্যান ৰখা উচিত, যিমান পাৰি উত্তৰ লিখোঁতে সময়তকৈ আগত কেনেকৈ শেষ কৰিব পাৰি তাক মনত ৰাখিব লাগে। ৬ নম্বৰতে চাফ চিকুণ আৰু লিখাৰ ধৰণ। সদায় উত্তৰ বহীত লিখোঁতে চাফ চিকুণ বৰ্তাই ৰাখিব লাগে। বেছি কটাকটি নাইবা অভাৰলেপ কৰিব নালাগে। বাক্য আৰু শব্দবিলাকৰ মাজত এক সামান্য গেপ ৰাখিব লাগে। এনেদৰে লিখিলে পৰীক্ষকে উত্তৰ বহী চাই ভাল পায় আৰু নম্বৰ দিবলৈ কোনো শংকাবোধ নকৰে। এয়াই আছিল পৰীক্ষাৰ আনসাৰ শ্বীটত কেনেদৰে উত্তৰ লিখিব লাগিব তাৰ কেইটামান টিপছ। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।